কালাইগাঁৱত BPFৰ MLA থাকে, কিন্তু কালাইগাঁৱৰ BPFৰ MLA ৰাইজৰ কাৰণে একো মাত মাতা কেতিয়া দেখিবলৈ নাপালে। খালি MLA হৈ থাকিল। MLA যে ৰাইজৰ প্ৰতিনিধি, ৰাইজৰ দুখ দুৰ্যোগ সমস্যাবিলাক বিধানসভাৰ মজিয়াত উত্থাপন কৰিব লাগে, এইবিলাক যে সমাধান কৰিব লাগে, ইয়াৰ কাৰণে এক কিঞ্চিত একো নাভাবিলে। যোৱা 15 বছৰ অকল বিধায়কৰ যি পদটো দখল কৰি থাকিলে, ইয়াৰ বাহিৰে একো নকৰিলে। তো এইকাৰণে ৰাইজ, এতিয়া সময় আহিছে, আমাৰ হাতৰ আৰু বেছি দিন নাই, এই খোণালী সুযোগটো ল'ব লাগিব। যোৱা 5 বছৰে বিজেপি চৰকাৰখনে অসমত শান্তি প্ৰতিষ্ঠা কৰিছে, বড়োসকলৰ লগত শান্তি চুক্তি কৰিছে। শেহতীয়াভাৱে কাৰ্বি আংলঙত যিমান উগ্ৰপন্থী আছিলে, প্ৰত্যেকটো উগ্ৰপন্থীৰ লগত চুক্তি কৰি কাৰ্বি আংলং শান্তি কৰি দিলে। আজি আমাৰ অঞ্চলত শিক্ষাৰ এটা পৰিৱৰ্তন আনিবৰ কাৰণে কাম কৰিছে। হেল্থ ডিপাৰ্টমেণ্টত বহুত পৰিৱৰ্তন আনিছে, বহুত নতুন মেডিকেল ইনাগুৰেশ্যন কৰা হ'ল। শিক্ষাৰ ডায়েট চেণ্টাৰ হ'ল ওদালগুৰিত, ডায়েট চেণ্টাৰ আমি মুকলি কৰিলোঁ। বিভিন্ন কাম কাজ আৰম্ভ হৈছে, বিভিন্ন জনমুখী আঁচনি আৰম্ভ হৈছে, মহিলাসকলৰ উন্নয়নৰ কাৰণে আঁচনি আৰম্ভ হৈছে। আৰু আমি বিজেপি আৰু UPPৰ লগ লাগি BTRত চৰকাৰ গঠন কৰি যোৱা 2 মাহত আমি এই যে 66 দিন যে আমি চৰকাৰ হিচাপে বহি আছিলোঁ, ইয়াত আমি BTR চৰকাৰৰ ছেক্ৰেটাৰিয়েট অফিচত যি 70 বছৰে দুৰ্নীতিৰ ফাইলবিলাক তাত জমা হৈ আছিলে, এই ফাইলবিলাক এটা এটা খুলিবলৈ আৰম্ভ কৰিছোঁ। আৰু তাত ফাইলবিলাক খুলি পেলাই দেখিবলৈ পাইছোঁ, এই 70 বছৰত 2300 কোটি টকাৰ ঋণ হাগ্ৰামা মহিলাৰ নেতৃত্বত চৰকাৰে আমাৰ ওপৰত চাপি থৈ গৈছে। 2300 কোটি টকাৰ ঋণ, তাৰ ৰাইজৰ কাৰণে একো কাম কৰা নাই। যোৱা সময়ত চাকৰি দিলে লাখ লাখ টকা ৰাইজে দিব লগা আছিলে, কিন্তু আমাৰ সময়ত এই BTR চৰকাৰত আমি চাকৰি দিলোঁ 2060টা 8 আনা পইচাও ৰাইজে দিব লগা হোৱা নাই। আমাৰ প্ৰতিশ্ৰুতি আমি ৰাখিছোঁ, নিৰ্বাচনৰ সময়ত কৈছিলোঁ 3 মাহৰ ভিতৰত, বিজেপিও কৈছিলে, UPPও কৈছিলে যে আমি 3 মাহৰ ভিতৰত ভূমিৰ পাট্টা প্ৰদান কৰিম, কিন্তু 3 মাহ হ'বলৈ নিদিলোঁ। এই মাহৰ ভিতৰতে 5700 মানুহ ভূমিৰ পাট্টা দিয়া হ'ল। আৰু এতিয়া এই 2 মাহত নিৰ্বাচন ঘোষণা নহ'লে আৰু 11000 মানুহক আমি ভূমিৰ পাট্টা দিবলৈ আমি গৈ আছিলোঁ। গতিকে আমি কৰিম বুলি ক'লে বহুত কাম কৰিব পাৰে, কিন্তু নকৰিলে সেই মানুহবিলাকক আপুনি যদি জাগাত বহাই থৈ দিয়ে MLA MP কৰি, আপোনাৰ একো লাভ নহ'ব। আপোনালোকে জানে বিশ্ব বহুত আগুৱাই গ'ল, ভাৰতবৰ্ষ বহুত আগুৱাই গ'ল, অসমৰ বিভিন্ন অঞ্চল বহুত আগুৱাই গ'ল, কিন্তু আমাৰ অঞ্চল পিছ পৰি থাকিল। 17 বছৰ BPFে এই যে BTCখন চলালে, ইয়াত নতুনত্ব একো নাই, নতুন আঁচনি একো নাই, ৰাইজৰ কাৰণে জনমুখী আঁচনি একো নাই। যি টকা পইচা কেন্দ্ৰ ৰাজ্য চৰকাৰৰ পৰা আহিছে, এই টকাখিনি আত্মসাৎ কৰাৰ বাহিৰে ইয়াত একো কৰা নাই BPF চৰকাৰখনে। এজন তেখেতসকলৰ মানুহ আজি বহুত ধনী হৈ গ'ল, কৰোড়পতি হৈ গ'ল, কিন্তু ৰাইজৰ কাৰণে তেখেতসকলে একো নকৰিলে। সেইকাৰণে আমি ঠিক কৰিছিলোঁ, ইলেকশ্যনৰ আগত কৈছিলোঁ প্ৰত্যেকটো সেলফ হেল্প গ্ৰুপবিলাক আমাৰ মহিলাসকলৰ 75000 কৰি টকা পাব লাগে। কাৰণ 10000 20000 দিছিলে BPFৰ সময়ত, 50000 টকা দিব লাগে। এইটো 5টা সেলফ হেল্প গ্ৰুপক ভাগাই দিছিলে। আৰু আমি কৈছোঁ এইটো নহ'ব, এটা সেলফ হেল্প গ্ৰুপে কমচে কম 75000 টকা পাব লাগিব। আৰু ইতিমধ্যে 4700 সেলফ হেল্প গ্ৰুপক 50000 টকা কৰি NRLM দিয়া হ'ল, আৰু 30000 কৰি আমি BTR গভৰ্ণমেণ্টৰ পৰা আমি আবণ্টন কৰিছোঁ। 30000 আৰু 50000 এটা সেলফ হেল্প গ্ৰুপে 80000 কৰি টকা পাবলৈ গৈ আছে ফাৰ্ষ্ট ফেজত। ছেকেণ্ড ফেজত আৰু পাব। যিসকলে খৰি বিক্ৰী কৰি খাই আছে, যিসকলে আজি হাজিৰা মুজিৰা কৰি খাই আছে, বড়োসকলৰ পৰা মদ বিক্ৰী কৰি খাইছে, গৰীবৰ পৰা গৰীব শ্ৰেণীৰ মানুহৰ কাৰণে 10000 কৰি একালীন দিয়াৰ কাৰণে আমি ইতিমধ্যে চৰকাৰে পাছ কৰি দিছোঁ আমাৰ গৰীব মানুহৰ কাৰণে। নতুন বহুত আঁচনি হাতত লোৱা হৈছে। যোৱা চৰকাৰখনে খুটা কম্বলৰ ৰাজনীতি কৰিলে, এতিয়াও বহুত জাগাত তেখেতসকলে দাম কৰি থোৱা ব্লক অফিচৰ ওচৰে পাজৰে কোনোবা BPFৰ ঘৰৰ মানুহ, তাতে ঘৰবিলাকত বহুত ট্ৰাকে এতিয়াও খুটা কম্বল দাম হৈ আছে। আমি চৰকাৰত আহি আমি ঠিক কৰিলোঁ, এইবাৰ খুটা কম্বলৰ ৰাজনীতি নহ'ব, জনকল্যাণৰ ৰাজনীতি হ'ব, মানুহৰ উন্নয়নৰ ৰাজনীতি হ'ব, সংস্থাপনৰ ৰাজনীতি হ'ব।
দুর্নীতি ভ্রষ্টাচার দূর করার রাজনীতি হব ইয়াত কোনো খুটা কম্বলৰ ৰাজনীতি নচলিব মানুহ কিনা বেচাৰ ৰাজনীতি নচলিব দাদাগিৰি ৰাজনীতি নচলিব আমি সবৰ কষ্ট কৰি অস্ত্ৰ মুক্ত এটা সমাজ গঢ়িবলৈ গৈ আছে আপোনালোকে দেখিবলৈ পালে কোকৰাঝাৰৰ ডাঙৰ ডাঙৰ অস্ত্ৰ উদ্ধাৰ হৈছে আৰু সেই অস্ত্ৰ কঢ়িয়াই নিয়া স্কৰপিঅ'টো কাৰ আছিল আপোনালোকে দেখিবলৈ পাইছে আৰু সেই সকলে যিয়ে নেকি বন্দুক বাৰুদৰ দোকান খুলি আজি ৰাজনীতি কৰিব ওলাইছে এইটো কিন্তু বিদায় দিবলৈ সময় হ'ল ৰাইজ এইটো বিদায় দিবলৈ সময় হ'ল কাৰণ এই মাটিত এই ভূমিত আহি থকা নৱ প্ৰজন্ম আমাৰ নাতি পুতিবিলাক শান্তিৰে জীয়াই থাকিব পাৰিব লাগিব সবে নিৰাপত্তা পাব লাগিব সকলো জাতি জনগোষ্ঠী সম মৰ্যাদা সম অধিকাৰ লৈ জীয়াই থাকিব পাৰিব লাগিব আৰু এইখিনি সময়ত কোনোবা যদি বেআইনী অস্ত্ৰৰ দোকান খুলি পুনৰ আমাৰ ভাবু জীৱনত ভাবুকি আনিব বিচাৰিছে এইটো কিন্তু বন্ধ কৰিব লাগিব আৰু ইয়াৰ কাৰণে আমি ৰাজনীতিৰ নামত ৰাজনীতি কৰিব অহা নাই ৰাইজৰ স্বাৰ্থত জনগণৰ স্বাৰ্থত নিৰাপত্তা শান্তি ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ৰাজনীতি কৰিবলৈ আহিছো আৰু সেই কামখিনি কৰিবলৈ আমি আজি চৰকাৰক কৈছো যদি এই কাম কৰিব নোৱাৰে চৰকাৰত থকাৰ কোনো যুক্তি নাই চৰকাৰ কৰাৰ কোনো যুক্তি নাই যিদিনা আমি ভাবিম যে এই কামবিলাক আমি কৰিব নোৱাৰো সান্তালী ভাষা সাদ্ৰী ভাষা নেপালী গোৰ্খা ভাষা ৰাজবংশীসকলৰ বিভিন্ন জাতি জনগোষ্ঠী শৰণীয়া মদাহী বড়ো গাৰো যিমান মাইনৰিটি বঙালী যিমান আছে হিন্দী ভাষী সকলোৰে যদি সুৰক্ষা নিৰাপত্তা সকলো অস্তিত্ব স্বাভিমান জীয়াই ৰাখিব নোৱাৰে তেনেহলে চৰকাৰ কৰি ৰাজনীতি কৰি একো লাভ নাই আমি সেইটো কৰিবলৈ অহা নাই আৰু যোৱা চৰকাৰখনে 17 বছৰে কোনো জাতি জনগোষ্ঠীৰ কোনো সমস্যাৰ লগত তেখেতসকলে কথা পতা নাছিলে কাম কৰা নাছিলে আৰু সেইকাৰণে ৰাইজে অতিষ্ঠ হৈ গৈছিলে কি হ'ব আমাৰ আমি চৰকাৰৰ বহাৰ পিছত প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে 40 লাখ টকা আবণ্টন কৰি দিছো যাতে তেখেতসকলে নিজৰ জনগোষ্ঠীৰ কাৰণে কিবা এটা কৰিব পাৰে সকলো জনগোষ্ঠীকে এইটো কৰিছো আৰু এই এছেম্বলি ইলেকশ্যনৰ পিছত সকলো জনগোষ্ঠীৰ ভাষা সংস্কৃতি জীয়াই ৰখাৰ কাৰণে কিছুমান কাম আমি হাতত লৈছো প্ৰথমবাৰৰ কাৰণে আগৰ চৰকাৰখনে বেইজিং ফেষ্টিভেল পাতি কোটি টকা বাহিৰত পঠাইছিলে মদ ভাং যোৱাত পঠাইছিলে আৰু আমি চৰকাৰ অহাৰ পিছত সেইদিনা ৰাগাম বুলি এটা সংস্কৃতি আমি 3 দিনীয়া কাৰ্যসূচী ইয়াতে কোকৰাঝাৰত অনুষ্ঠিত কৰিছো আৰু ইয়াত যিমানখিনি থলুৱা ভাষা সংস্কৃতি আছে সব ভাষা সংস্কৃতি তাতে আমি পৰিৱেশন কৰিবলৈ সুযোগ দিছো তাৰ আলোচনা পৰ্যালোচনা হৈছে কোনটো ভাষা কেনেকৈ জীয়াই থাকিব কোনটো সংস্কৃতি কেনেকৈ জীয়াই থাকিব আমি বিচাৰিছো এই বড়োভূমিত এই বড়োলেণ্ডত অকল বড়ো নহয় বড়োৰ লগতে অসমীয়াৰ লগতে ইয়াৰ যিমানখিনি জনগোষ্ঠী আছে সকলোৰে ভাষা সংস্কৃতি অস্তিত্ব জীয়াই থাকিব লাগিব ইয়াৰ প্ৰত্যেকটো বিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে গুণগত শিক্ষা পাব লাগিব আৰু আমি চৰকাৰক আহি কি হিচাপ কৰি চাইছো আমাৰ স্কুলৰ অৱস্থা কি কলেজৰ অৱস্থা কি আমাৰ স্কুল কলেজৰ অৱস্থা ভাল নহয় আমি হিচাপ কৰি পালো যদি ক্লাছ ভালকে চলিব লাগে ছাত্ৰ ছাত্ৰীয়ে ভাল এটা পৰিৱেশত শিক্ষা গ্ৰহণ কৰাৰ এটা পৰিৱেশ পাব লাগে তেনেহলে আমাক 11,000 ক্লাছৰুমৰ প্ৰয়োজন আছে 11,000 ক্লাছৰুম অঙ্গনবাড়ি সেন্টার নাই 6,000 অঙ্গনবাড়ি সেন্টার লাগে যোৱা 15 বছৰ 17 বছৰত বিপিএফে শিশুৰ খাদ্য তেখেতসকলে শিশুৰ খাদ্যৰ তাত কৰাপশ্যন কৰিছে সোশ্যাল ওয়েলফেয়াৰৰ কৰাপশ্যন কৰিছে সব ডিপাৰ্টমেণ্টৰ কৰাপশ্যন কৰিছে কিন্তু সোশ্যাল ওয়েলফেয়াৰৰ যে ঘৰবিলাক বনাই দিব লাগে আজিলৈকে CDPO বিলাক ঘৰ ভাড়াত থাকিব লগা হৈছে এই কামবিলাক নকৰিলে পাব্লিক হেল্থৰ নামত কিমান শ কোটি টকা আহিছে কোকৰাঝাৰৰ পৰা লৈ পেলাই মাছবাদলৈকে কোনো জায়গাতে উত্তৰ অঞ্চলত পানী যোগান আঁচনি ঠিকমতে নকৰিলে ইৰিগেশ্যনৰ নামত হাজাৰ কোটি টকা আহিছে ইৰিগেশ্যনৰ নামত কিন্তু কোনো এটা ইৰিগেশ্যন প্ৰজেক্ট সাকসেস নহল না ধনশ্ৰী প্ৰজেক্ট সাকসেস হল না বৰলীয়া প্ৰজেক্ট সাকসেস হল না চাম্পা প্ৰজেক্ট সাকসেস হল কোনো এটা ইৰিগেশ্যন প্ৰজেক্ট সাকসেস নহল এগ্ৰিকালচাৰৰ নামত কোটি টকা আহিছে আজি কৃষি বিভাগত কোনো এটা কৃষি আজি খেতি পথাৰত তেখেতসকলে ভাল খেতি কৰাৰ কাৰণে কোনো ব্যৱস্থা কৰি দিব নোৱাৰিলে মহিলাসকলৰ উন্নয়নৰ কাৰণে কিমান ভাল ভাল আঁচনি আছে এই আঁচনিবিলাক কোনো এটা আঁচনি ৰূপায়ণ কৰিব নোৱাৰিলে সেইকাৰণে চৰকাৰ ৰাইজ দীঘলীয়া সংগ্ৰাম কৰি শান্তি প্ৰতিষ্ঠা কৰা হৈছে এই শান্তিটো এখন টেকৰ কাৰণে নহয়
এদিনৰ কাৰণে নহয়, চিৰদিনৰ কাৰণে এই শান্তি প্ৰতিষ্ঠা কৰিব লাগিব। আৰু সেই শান্তি প্ৰতিষ্ঠা কৰিব লাগিলে BPFৰ হাতত কোনোদিনে শান্তি প্ৰতিষ্ঠা নহ'ব, ইয়াৰ UPPL BJPৰ হাততে শান্তি প্ৰতিষ্ঠা হ'ব। UPPL BJPৰ হাততে শান্তি প্ৰতিষ্ঠা হ'ব, কাৰণ UPPL বিচাৰে আমাৰ মাজত শান্তি আহক, মিলাপ্ৰীতি আহক। BJPয়ে বিচাৰে অসমত শান্তি আহক, মিলাপ্ৰীতি আহক। আৰু সেইখিনি কাম কৰাৰ কাৰণে আজি অসমৰ মানুহে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে আৰু ইয়াৰ লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ অন্যতম নেতা হিচাপে তেখেতসকলক আজি অসমৰ ৰাইজে আঁকোৱালি লৈছে, শ্ৰদ্ধা জনাইছে। আজি বড়োলেণ্ডত তেখেতসকলে শান্তি প্ৰতিষ্ঠাৰ কৰাৰ কাৰণে যোৱা 2-3টা বছৰত আপ্ৰাণ চেষ্টা কৰিছে। আৰু ইয়াৰ লগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বড়োলেণ্ডৰ ৰাইজক সম্পূৰ্ণ আশীৰ্বাদ দিছে কি বড়োলেণ্ডৰ মানুহে যাতে আগুৱাই যাব পাৰে, নিৰাপত্তা পাব পাৰে, শান্তি প্ৰতিষ্ঠা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াত এটা আশীৰ্বাদ দিছে। ইয়াৰ লগতে অমিত শ্বাহ ডাঙৰীয়া ভাৰতৰ গৃহমন্ত্ৰী, সদায় তেখেতৰ দৃষ্টি বড়োলেণ্ডৰ প্ৰতি সদায় তেখেতৰ দৃষ্টি আছে। আৰু তেখেতে সদায় চাই আছে, কৈ আছে কি এই বড়োলেণ্ডখন শোষণমুক্ত এটা চৰকাৰ গঠন কৰিব লাগে, ভাল শাসন আহিব লাগে, গণতান্ত্ৰিক প্ৰক্ৰিয়া ইয়াতে কণ্টিনিউ হ'ব লাগে, চলিব লাগে। আৰু সকলো জাতি জনগোষ্ঠী মিলি ইয়াত কোনো বড় অনাবড় বুলি কথা নাই, চবে মিলি থাকিব পাৰিব লাগে। তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আমাক আশীৰ্বাদ দিছে। তো শ্ৰদ্ধা ৰাইজ, ভয় কৰিব লগা একো নাই। যোৱাবেলি যদি হিচাপ কৰি চাই ওদালগুৰি সমষ্টিত BJPয়ে পোৱা ভোট, UPPLয়ে পোৱা ভোট, এই ভোটখিনি যদি প্লাছ কৰে ৰিহন দৈমাৰী নিজৰ বাৰান্দাৰ পৰা ওলাব নোৱাৰা অৱস্থা হৈ যাব, এইখিনি ভোট প্লাছ কৰি। পানেৰী সমষ্টিত UPPLয়ে পোৱা ভোট, BJPয়ে পোৱা ভোট, এই ভোটখিনি প্লাছ কৰিলে পানেৰীত BPFৰ কেণ্ডিডেট আৰু উঠি আহিব নোৱাৰে, না মাজবাটত পাৰিব, না কালাইগাঁৱত পাৰিব। এইবাৰ ওদালগুৰিৰ 4টা সমষ্টি UPPL আৰু BJPৰ হাতত যাব, এইটো চিয়ৰ হৈ গৈছে। সেইকাৰণে ৰাইজক বুজাই দিয়ক, ৰিহন দৈমাৰীৰ পাপৰ ধন যাতে হাত পাতি নলয় কোনো। ৰিহন দৈমাৰীৰ পাপৰ ধন তেখেতসকলে আত্মসাৎ কৰা ধন যদি কোনোবা হাত পাতি লয় আমাৰ একো লাভ নহ'ব। আৰু আজি আপোনালোকে আমি সকলো সৌভাগ্য বুলি ক'ব লাগিব, আমাৰ নিষ্ঠাবান এজন কৰ্মী সংগ্ৰামী নেতা, যি নেতাই নেকি শান্তি প্ৰতিষ্ঠা কৰিলে, ওদালগুৰিত চেণ্ট্ৰেল ইউনিভাৰ্চিটি আনিলে, ওদালগুৰিত ইয়াতে এগ্ৰিকালচাৰ অৰ্গেনিক ইউনিভাৰ্চিটি আনিলে, NIT আনিলে, ইয়াত নেশ্যনেল ষ্টেডিয়াম হ'বলৈ গৈ আছে। সেই নেতাজন হ'ল গোবিন্দ বসুমতাৰী। গতিকে গোবিন্দ বসুমতাৰীক আপোনালোকে সন্মান দিছিলে, এই BTC ইলেকশ্যনত ডেপুটি চিফ হিচাপে আপোনালোকে গ্ৰহণ কৰিছে। আৰু এতিয়া আমি বিচাৰিছো এই গোবিন্দ বসুমতাৰী অসমৰ মজিয়াত যায় এজন সক্ৰিয় মন্ত্ৰী হ'ব লাগে, যি ৰিহন দৈমাৰীয়ে যি কামটো কৰিব পৰা নাই 5 বছৰত সেই কামটো কৰিব লাগে। আৰু আনপিনে পানেৰীত বিশ্বজিৎ দৈমাৰী আহিছে, তেখেতৰ দীৰ্ঘদিনীয়া ৰাজনীতি এটা এক্সপিৰিয়েঞ্চ আছে। আৰু তেনেকুৱা এজন ব্যক্তি আজি পানেৰী সমষ্টিত ৰাইজক সেৱা কৰিবলৈ আহিছে। গতিকে দুইজন নেতাক আগত লৈ পেলাই ওদালগুৰি জিলা আগুৱাই যাব লাগিব। মোৰ দৃঢ় বিশ্বাস এই ওদালগুৰিত যোৱা 15 বছৰে যি BPFৰ MLA মন্ত্ৰীয়ে কৰিলে, সেইখিনি মানে 5 বছৰত আমাৰ মন্ত্ৰীসকলে এইটো সম্পূৰ্ণভাৱে সলনি কৰিব পাৰিব। তো ইয়াৰ কাৰণে ৰাইজে যাতে সজাগ হয়, ৰাইজে যাতে সচেতন হয় আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰীবিলাকক দূৰ কৰি সুশাসন আনাৰ কাৰণে চবে মাৰ বান্ধি থিয় হয়, মই সেইটোকে আহ্বান কৰিছোঁ। আৰু আজিৰ পৰা ওদালগুৰি জিলাত যিমান প্ৰচাৰ অভিযান হ'ব UPPL আৰু BJP একেলগে হ'ব লাগিব। কিছুমান সমষ্টিত আমাৰ ফ্ৰেণ্ডলি খেলা হৈছে।